অৱস্থা কৰি দিলোঁ বাৰ্থডে বয় অৱস্থা চাওক আমি কি কৰিলোঁ। বহুত ভাল বস্তু আছে, তোমালোকে এনেকৈ ঠগিব নাপায় মোক। মানে গাইছ কপালৰ ঘাম মাটিত পেলাই ন, মাটিৰ ঘাম কপালত পেলাই দিছোঁ। এইবোৰ গিফ্ট দিবলৈ হ'লে সেইবোৰে হ'ব। আজি আমি অংকুৰৰ ঘৰত লিখিম ইতিহাস। বুলি ভাবিছিলে নমস্কাৰ গাইছ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোৰ মাজলৈ। আজি মানে আমাৰ অংকুৰজ্যোতি বাৰ্থডে। চ' আজি মানে আমাৰ অংকুৰজ্যোতি বাৰ্থডেত গাইছ ইতিহাস লিখিব লাগিব অংকুৰৰ ঘৰত। তো ইতিহাস লিখিবৰ কাৰণে এইপিনে চাওক, এইটো কোনো এলা পেচা বস্তু নহয়। এই বস্তুটো হৈছে এটা মানে বস্তুটো কি জানিবলৈ আহক, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ আজি আমি ভাবিছোঁ যে অংকুৰজ্যোতিৰ লগত কৰিম এটা ধামাকাধাৰ প্ৰেংক। আৰু অংকুৰজ্যোতি মানে ঘৰত একদম গোটেইখন বাৰ্থডে দিনা, কাৰণ আজি কিন্তু বাৰ্থডে ভ্লগ বনাম আৰু আপোনালোকে অকণমান ইণ্টাৰেষ্টিং পাব লাগিব। গতিকে আৰু তাৰ চাগে জীৱনত এনেকুৱা হৈ পোৱা নাই আৰু নহ'বও পাৰে। গতিকে তাৰ জীৱনত প্ৰথমবাৰৰ বাবে জন্মদিনত প্ৰেংকৰ অনুভৱটো চাওঁ আহক। আজি আমি অংকুৰৰ ঘৰত লিখিম ইতিহাস। অন কেমেৰা হেপী বাৰ্থডে। আজি বোলে কাৰোবাৰ এইটো আজি তাৰিখতেনো পৃথিৱীলৈ আহিছিলে কোনোবা, এইটো গিফ্ট পালা, বাৰ্থডে গিফ্ট দি দিলা। চিন্ময় দিছ বাৰ্থডে গিফ্ট দি দিলা, দি দিলা। এতিয়া মোৰে হ'ব, আজিৰ দিনলৈ পিন্ধ, কাইলৈ পৰা মোক দি দিবি। কাইলৈ পৰা মোক দি দিবি ল'ৰাটো বাৰ্থডে। ভিডিঅ'টো চাগে কাইলৈ মানে যাব, আপোনালোকে চাগে পৰহিলৈ মানে চাব। তো সকলোৱে লেটকৈ শেহতীয়াকৈ হ'লেও হেপী বাৰ্থডে বুলি কমেণ্টটো দি দিব আৰু ল'ৰাটোক। इस लड़की को कितना मेहनत करना पड़ रहा है, जो भी हो भाई हैंग अच्छा हो जाना चाहिए। आधाটো বাতৰি আধাটো জিল কৰিব লো বাজেট কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰিছে। নেক্সট বাৰ পেংকত এনেকুৱা 10খন জিল লগাব পাৰোঁ, এবাৰ আধাটো লগাইছোঁ। আৰু ইয়াতে যা লিখা মেলা হৈ গ'ল হেপী বাৰ্থডে অংকুৰ লালু ফ্ৰম অনন্যা মৃদু জোনাক চিন্ময়। 1 second ব্ৰ, হেপী বাৰ্থডে। থেংক ইউ। তই কিমান ডাঙৰ গিফ্ট আনিছে, কি থাকিব পাৰে বা গেছ। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে লালু। কি ঘাম কপালত পেলাই অতি কষ্ট ইনকামে এটা বুষ্ট দিছো কালি গিফ্ট আধা ঘৰত সাকসেস পাইলে অনুৰোধ জনাইছো। মাটিৰ ঘাম কপালত পেলাই আনিছো তোলে গিফ্ট। ভিতৰত কি আছে গিফ্ট yang main apa tingna itu yang hundu amati ase gom palu bakas tu side pe gom na gira sia ase bos ase yana gira la pelai le la pisa la ya gira huma ase nahi mo to pekinya koi mo মাটি ঘাম কপালত পেলাই কিনিছে খুলে নপাৰিলে ফাইনেলি ওলাইছে কেনেকুৱা লাগিছে? মাটি ঘাম কপালত পেলাই দিছো। আচলতে প্ৰেজেণ্টৰ আছিলে মালাৰ লাগি অহা কিছুমান কাগজৰ মণি, যিবোৰ আপোনালোকে বৰ্তমান মাটিত দেখিছে। ঘৰত যেতিয়া এটা ইউটিউবাৰ থাকিব গম পাবি আৰু বাৰ্থডে দিব প্ৰেংক চেংক হ'ব।
মই যাই কিবা যাবলৈ খেলি আছো বহুত ভাল বস্তু আছে তোমালোকে এনেকৈ ঠগিব নাপায় মোক সেইবিলাক কিবা বোলে ভাল বস্তু আছে বুলি ভাবিছিলে বোলে কপালৰ ঘাম মাটিত পেলাই ন মাটিৰ ঘাম কপালত পেলাই দিছো এইবোৰ গিফ্ট দিবলৈ হ'লে সেইবোৰে হ'ব অৱস্থা কৰি দিলো বাৰ্থডে বয় অৱস্থা চাওক আমি কি কৰিলো ঘৰ সাৰিবলগীয়া হৈ গ'ল বাৰ্থডে বয় এতিয়া ঘৰ সাৰিবলগীয়া হৈ গ'ল ইছ খুচি মে গাইছ একো ফুটা যায় আপোনালোকে যদিহে এতিয়ালৈকে হেপী বাৰ্থডে অংকুৰ বুলি তাক উইচ কৰা নাই তেতিয়াহ'লে এতিয়াই কমেণ্টত কৰি দিব আৰু আজিৰ ভিডিঅ'টো অংকুৰৰ বাৰ্থডে বুলি অলপ ধেমালি ধুমুলাৰ মাজেৰে বনালোঁ তোৰ যদি কিবা ভুল হ'ল আপোনালোকে কমেণ্টত শুধৰাই দিব ভাল লাগিল যদি লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ আমাৰ জল্দি 4K হ'ব লাগে আৰু ৰিচেণ্ট ভিডিঅ'বোৰত ইমান বেছি মৰম দিয়াৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জয় অসম